ভাই লকডাউন দিয়াৰ পৰা ক'তো জানাই 3 মাহ ঘৰত থাকিলো কিমান ঘৰত থাকবি আৰু আহোঁ একদিন ফুৰি ভাই কিবা বোলে এটা সুৰংগ বনাইছে ফেচবুকত পাই আছো একবাৰ সুৰংগটোৰ পৰা আহোঁ ফুৰি কেহিয়া বানা লাগে সুৰংগ কিয় তই দেখা নাই ফেচবুকত দেখোন তামাম ফটো দি আছে মানুহগিলাই সুৰংগটো থোৱা আৰু তাতে বোলে ফুলবাৰীৰ দোকানো দিছে তাৰে ফটো দি আছে মানুহ তে যাওঁ যতে একদিন ক'ত যাবি ভাই চিনিও নাপাওঁ কহাই বানাইছি হাও কেৰপা দেখোনে বেলেগ দেখা আহিছা দেখোনে বহুত দিনৰ মূৰত দেখিলো কহাইৰ পৰা ওলাই আজি এই কেৰপা চেৰপা বুলি নাম দিবি এইগিলাখান মোক আজিকালি মোৰ নাম ৰাজ আৰু আজিকালি মানে মই গুৱাহাটীত থাকো গুৱাহাটীখান ময়ে বুলি ক'ব পাৰি কি কয় ভাই তই আমাৰ লগত লাংটা হৈ ফুটবল খেলিছিলি আজি ইমান ডাঙৰ মানুহ হৈ গেলি ভাই ভাগ্য লাগিব ভাগ্য আৰু এটা কথা শুন মই যে গুৱাহাটীৰ পৰা আহিছো গাঁৱত কাকো নকবি মই তহঁতকে কৈছো কেৱল কিয় ভাই কি কবি ভাই আগতে গুৱাহাটীৰ পৰা আহিলে গাঁৱত লেবেল দিছিলো গুৱাহাটীৰ পৰা আহিছো বুলি আজিকালি গুৱাহাটীৰ পৰা আহি মনে মনে থাকিব লাগে কোনেও নহয় কাষক কাৰোবাক ক'লেও কাষৰ পৰা গুচি যায় ভাবে কৰোণাই লৈ আহিছো নেকি আমাৰো একে দে আগতে আমি গাঁৱত পাত মাৰিলেহে লোকে মাৰিছিলো আজিকালি কাম আহিলেও লোকে মাৰিব লাগে সেইগিলা বাদ দিয়ে আমি একদিন গোটাকেইটাই আমি দিনো সুৰংগটো চাবা যাম গৈছিলো ব্ৰহ্মপুত্ৰৰ তলত যি সুৰংগটো বনাইছে তই দেখাবি নে কি ভাই আমাক আমি চিনি তিনি নাপাওলা তই আমাক লৈ যোৱা তাকে লাগি আমি চাই আহোঁ সুৰংগটো সুৰংগ চাব যাবি মোক কিয় একো নাই অলবিতে কালি তোহন তিনি 2000 টকা যোগাৰ কৰ আৰু ওলো কালি তে ওলোতে কালি থাকাতে চাই আহোঁ দে হ'ব দে কালি ওলবি মাই কালি মোক 2000 টকা দিবি মাই আমি কালি কেৰপাহঁতৰ লগত এই ব্ৰহ্মপুত্ৰৰ তলত যি সুৰংগটো বনাইছি সেই সুৰংগটো চাবা যাম কি মোৰো যাব ইচ্ছা হৈছিলে ফেচবুকত তামান ফটো দেখি আছো দে তই যাই আগে আহিবি তাৰপিছত তোৰ লগত একদিন ময়ো যাম যা দিম দে 2000 মাত্ৰ দিম দে পৰহি ৰাতি ছাৰ মোৰ কাৰখান ঘৰৰ পৰা চুৰ হৈছে ছাৰ হয় নেকি আপোনাৰ কাৰোবাক লাগি সন্দেহ হয় নেকি হয় ছাৰ আমাৰ ঘৰতে ৰাজ নামৰ এটা ল'ৰা ভাড়া আছিল ছাৰ পৰহি ৰাতি সিও নাই গাড়ীখনো নাই ছাৰ অ'কে আমি গাড়ীখন বিচাৰিব চেষ্টা কৰিম লগতে আপুনি যদি ক'ৰবাত সন্দেহ পায় বা গাড়ীখন দেখা পায় লগে লগে আমালৈ কল কৰিব গম পাইছে হ'ব ছাৰ সুৰংগটো দেখিম দে আজি এটা কাম কৰিবি কেৰপা সুৰংগ পালে গাড়ীখন চাইড কৰি দিবি লগে লগে আমি তাত ফটো উঠিম আৰু লগে লগে ফেচবুকত আপলোড দিম আজি সুৰংগত ফটো উঠিম সেইখন মোৰ গাড়ীখন দেখোনে হাও ৰাজেও চলাই আহিছে ছাৰক লৈকে এটা ফোন কৰোঁ ভাই এগলা জেগা চাবা নাই 2000 দিছোঁ জল সুৰংগ দেখাবা আনছা সুৰংগ দেখি লৈ আহি এলা চাবা আহিছোঁ নেকি ৰাস্তা আমি এলা দেখিয়ে থাকোঁ এগলা চাবা না আমি সুৰংগক লৈ ব'ল আমাক যাম অলপ ৰখছো ইয়াতে পুলিচ ক'ত নহ'লে কৈ গেলে আচ্ছা কতও মানে ইয়াৰ লগত গাড়ী চুৰ কৰা ছাৰ আমি গাড়ী চুৰ নহয় সি আমাৰ তাৰ পৰা 2000কে পইচা লৈ আমাক সুৰংগ দেখাম বুলি কৈ আনিছে ছাৰ সুৰংগ চাবি বল এতিয়া জেলৰ ভিতৰত সোমাই চাই থাক পিছতে কিমান সুৰংগ চা বল বল হাই গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু দৈনিক আমাৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত আমাক চাই আছে আমাৰ পেজটো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ